সাপৰত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত ছাত্ৰীৰ মৃত্যু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ ছাত্ৰীগৰাকীৰ মৃত ছাত্ৰী মৌচুমী বৰুৱাৰ ঘৰ চাপৰ বহলপুৰ SFS বিদ্যালয়ৰ 7ম শ্ৰেণীৰ ছাত্ৰী আছিল মৌচুমীৰ মৃত্যুত সমগ্ৰ চাপৰত পৰিছে শোকৰ ছাঁ পুনৰবাৰ জাপানিজ এনকেফেলাইটিছে আতংকৰ সৃষ্টি কৰিছে ৰাজ্যত কিয়নো চাপৰত পুনৰবাৰ আন এক বাতৰিত পৰিছে চাপৰত এগৰাকী ছাত্ৰীৰ মৃত্যু হৈছে জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ ফলত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে ছাত্ৰীগৰাকীয়ে মৃত ছাত্ৰীগৰাকী মৌচুমী বৰুৱা বুলি জানিব পৰা গৈছে মৌচুমী বৰুৱাৰ ঘৰ চাপৰৰ বহলপুৰ SFS বিদ্যালয়ত 7ম শ্ৰেণীত অধ্যয়নৰত আছিল মৌচুমী আৰু মৌচুমীৰ মৃত্যুত সমগ্ৰ চাপৰত এতিয়া শোকৰ চাপৰা পৰিলক্ষিত হৈছে ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূয়া 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব